পিঠাগুড়ি আৰু কলৰ এইবিধ পিঠা খাবলৈ বৰ সোৱাদ। বনালোঁ মই আৰু ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। চাব আহকচোন কেনেদৰে বনালোঁ। খাবলৈ বহুতে ভাল হয় এইবিধ পিঠা। ইয়াৰ কাৰণে মই প্ৰথমতে কলপাত লৈছোঁ আৰু কলপাতকেইখন ধুই পেলাই ধুনীয়াকৈ জিকা কাপোৰেৰে এনেদৰে মচি মচি লৈছোঁ। তেতিয়া ইয়াৰ লেতেৰাবিলাক ধুনীয়াকৈ চাফা হয়। তাৰপিছত মই আকৌ এবাৰ কলপাতকেইখন এনেকৈ ধুই দিছোঁ। তাৰপিছত কল আৰু পিঠাগুড়ি মই পিটিকি থৈছিলোঁ আৰু সেয়া কলপাতখনৰ আধাত অলপ বহলকৈ এনেকৈ মেলি দিছোঁ। তাৰপিছত কলপাতখন জাপি দি পেলাই এনেকৈ বেলনাৰে অকণমান সমানকৈ বেলি দিছোঁ আৰু বাহিৰলৈ ওলাই যোৱাখিনি এনেকৈ ভিতৰলৈ আনিছোঁ। এইফালে টাৱা গৰম হ'বলৈ দিছোঁ আৰু টাৱাখন গৰম হ'লত মই ৰেডি কৰি থোৱা পিঠাগুড়িৰ সৈতে কলপাতখন টাৱাত এনেকৈ বহাই দিছোঁ। এফালে যেতিয়া অলপ পুৰা হ'ব সেই সময়লৈকে মই আকৌ এখন পিঠা এনেকৈ বেলি লৈছোঁ। এইফালে এফাল পুৰা হ'ল, মই ওলটাই দিলোঁ। এনেকৈ ধোঁৱা ওলাইছে, সিজিছে ভিতৰত। এবাৰ চাব পাৰি। এনেকৈ কলপাতখন অকণমান পুৰা হ'লে পিঠাখন হৈ যায়। তাৰপিছত নমাই থৈ দিলে হ'ল। ইফালে আকৌ এখন বহাই দিলোঁ। এতিয়া আমি খাম কলপাতত সেকা কলপিঠা। ৰাতিপুৱা চাহৰ লগত। যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে আৰু কোনোবাই মোৰ নিচিনা এনেকৈ কলপিঠা বনাব পাৰে।